हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। आज मैं आपनालोকক देखाम सान्दहगुरिरे केनेके मुर्गी मांस बनाय आहकचोन रेसिपिटो चाওঁ। यार कारणे मैं लैसो 300 ग्राम लोकेल चिकेन और तात दुटा आलू मैं काटि लैसो। एनेदरे दिसो एचामुच निमख, आपुनि स्वाद अनुसरि निमख दिब, हालधि गुड़ी एचामुच धनिया गुड़ी और दिसो एचामुच जीरा गुड़ी और एटिया याते দি দিছো মই এচামুচ মিঠাতেল আৰু এইখিনি ভালদৰে মিহলাই লৈছো। এতিয়া কেৰাহী এখনত মই লোকেল চিকেন বনাবলৈ সদায় লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ। লোহাৰ কেৰাহীত আটাইতকৈ বেষ্ট টেষ্টি চিকেন বনে। ইয়াত মই দি দিছো 3 চামুচ মিঠাতেল ডাঙৰ চামুচেৰে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই 5টা গোটা ইলাইচি, শুকান জলকীয়া আৰু দালচিনি আৰু পিয়াজ কাটি থোৱা পিয়াজ দুটা দি দিছো আৰু এয়া দিছো আদা নহৰু বটা। আৰু এইখিনি ভালদৰে ভজা হোৱাৰ পিছত মই মেৰিনেটেড চিকেনখিনি ইয়াত দি দিছো। এইখিনি ভালদৰে মিহলাই লৈছো। এইখিনি সময়ত আপুনি ফ্লেমটো মিডিয়াম লো ফ্লেম ৰাখিব আৰু মাংসখিনি ভালদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিম জালুক গুড়ি, সৰু চামুচেৰে 2 চামুচ দিম। আপুনি যিমান জালুকিয়া বিচাৰে তেনেকৈ দি দিব, বেছিও দিব পাৰে বা পৰিমাণটো কমো কৰিব পাৰে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। মাংসখিনি অকমান সময় ভজা হোৱাৰ পিছত মই দেখিছো মাংসখিনি প্ৰায় হৈছেগে। এয়া লৈছো মই সান্দহগুড়ি। আপোনালোকে নৰ্মেল পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে, কিন্তু সান্দহগুড়িৰ টেষ্টটো বেছি ভাল আহে। সান্দহগুড়ি মই দিছো 4 চামুচ আৰু এচামুচ দি দিছো। 5 চামুচ দিছো, আপোনালোকে 4 চামুচো দিব পাৰে মাংসৰ পৰিমাণ অনুসৰি। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি অকমান ভজা হোৱাৰ পিছত মই ইয়াতে দি দিম অলপ গৰম কৰি থৈছো পানী, গৰম পানী ইয়াতে দি দিছো। এতিয়া মই ফ্লেমটো বঢ়াই দিম আৰু মাংসখিনি ভালদৰে উতলিবলৈ দিম। আৰু অকমান পিছত ভালকৈ উতল অহাৰ পিছতে মোৰ সান্দহগুড়িৰে বনোৱা লোকেল মুৰ্গীৰ মাংসৰ জোল ৰেডি। খুব সুন্দৰ, সহজ আৰু টেষ্টি ৰেচিপি এইটো, আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু যদি ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।